হেল্ল' বিকাশ ক'ত আছা? আহা না একলা অলপ ফুৰি আহোঁ, বৰ ৰৈছোঁ। ৰাতুল তাত আছোঁ দিয়া, ঘৰতে আছোঁ আৰু কি কৰিম, ক'তো যোৱাই নাই, ঘৰতে আছোঁ। ফুৰিব যাবা? অ'কে, ঠিক আছে, গৈ আছোঁ। আহা না একলা, তুমিও আজিকালি ঘৰৰ পৰা নোলোৱা আহিছা। এনাম দেৰি, আহা, ৰখি আছোঁ ইয়াতে। Dead man walking. চৰি, বেয়া নাপাবা হা, অকণমান দেৰি হ'ল আৰু। নাই ইটছ অ'কে। ফুৰিব মানে এতিয়া আৰু লকডাউনৰ সময়ত ক'ত ফুৰিব যাবা? নাই এনেই অলপ এইফালে ফুৰি আহোঁ যোৱা বাৰু। অ'কে, মই তাৰমানে আৰু এজন ল'ৰা আছে, তেওঁ ফুৰিব যোৱাৰ কথা কৈছিল তাৰমানে। তাক মই ফোনটো কৰিছিলোঁ তেতিয়া, আৰু এবাৰ ফোন কৰি চাওঁ ৰ'বা তাক, কি বা কৰি আছে সি। হেল্ল' বিকাশ দা, ফুৰিবলৈ যাবা? মই নাযাওঁ নেকি, তুমিতো জানাই আৰু মোৰ অৱস্থা, মালিকৰ তলত কাম কৰি আছোঁ। তেওঁ বোলো একবাৰ চেষ্টা কৰোঁ, কি হয়। হ'ব, চাবা কিন্তু তুমি যদি নহা, আমি ইয়াতে ৰখি আছোঁ। তুমি নাহিলে আজিৰ পৰা তোমাৰ আৰু মোৰ দস্তি খতম হৈ যাব কিন্তু। চৰি হা, অলপ দেৰি হৈ গ'ল। নাই ইটছ অ'কে, একো নাই। এই বন্ধুজন আহিছে না, এইটোৱে ৰাতুল, আৰু ৰাতুল এইটো হৈছে ধ্ৰুৱ। অঁ হাই, কি খবৰ? ভাল। ভালে আছা? আছোঁ। তাৰমানে ফুৰিব যাবৰ কাৰণে তোমাক ফোন কৰিছিলোঁ, এই ৰাতুলে তোমাক মানে ফোন কৰিব কৈছিল। মই ক'লোঁ আৰু একবাৰ। ঠিক আছে। বিকাশ, এইটো মই চিনি পাইছোঁ। এই গেলামাল দোকান এখনত মালিকৰ তলত কাম কৰা কৈ থাকে। হয় নেকি? তাতে মই মাল জুগি থকা দেখা বাদ পাইছোঁ। দিয়া এইবিলাক, বাদ দিয়া এতিয়া, ব'লা এতিয়া, বাদ দিয়া এইবিলাক, উঠা গাড়ীত উঠা আৰু ব'লা। ব'লা। বিকাশ দা, সেইখন চোৱাছোঁ, কি ধুনীয়া মাৰুতি। সেইখন মাৰুতি ভাল লাগিছে। মই ফাদাৰক ক'ব লাগিব ৰ'বা, এই মাৰুতিখন ল'বৰ কাৰণে। ল'ব পাৰিবা, তোমাৰ টেনশ্যন নাই, পইচা আছে না ফাদাৰৰ, তোমাৰ টেনশ্যন কি হয় আৰু। ব'ল। ঐ বাইকখন নাপালোঁ কেলা। মোৰ বাইকতে যাম যোৱা। কি চিনেমা লাগিছে হলত? এই শ্বিলংখনত এখন বঢ়িয়া ছুপাৰ হিট চিনেমা লাগিছে। হয় নেকি? এই ধ্ৰুৱ আকৌ এবাৰ ফোন কৰি চাওঁ নেকি তাকো, সিও যাম বুলি কৈছিলোঁ। তাক ফোনটো কৰিও ৰ তাক। ই ফোনটো নুঠাই দেখোঁ, কি যে কৰি থাকে আজিকালি সি। তুমি যে কোন ল'ৰাৰ লগত ফুৰা। তাকেইতো, ফোনটো ৰিচিভ নকৰে। হেল্ল' বিকাশ দা, চিনেমা চাব যাবা? তুমিতো জানাই মোৰ অৱস্থা, তেওঁ বোলো একবাৰ চেষ্টা কৰি চাম দিয়া। ইনাম দিদি ইটো আহিব নাই। গেলা, ইমান তাক ফোন কৰি আছোঁ। ফটাফট ফোন কৰা না। চিনেমা শেষেই হ'ব এতিয়া আৰু। কেতিয়া যাবা? কৰোঁ ফোন কৰা। ফোনটো ৰিচিভে নকৰে ন সি। হেল্ল' ধ্ৰুৱ, জল্দি নাহা কিয় তুমি? ইমান দেৰি। বিকাশ দা, গৈছোঁ, এই এটা মানে ইমাৰ্জেঞ্চি কাম আহি পৰিল। ৰাতুল দা, বিকাশ দা, চৰি অলপ দেৰি হৈ গ'ল। কি চৰি, তুমি কি কথা কোৱা? ইমান দেৰি হ'ল, ইমান সময় ৰখি আছোঁ আমি, ইমান সময় ইয়াতে ৰখি আছোঁ। তুমি কি টাইমৰ মূল্য বুজি নোপোৱা নেকি? আৰু এইগিলা কি চিঙা ফাটা চোলা পিন্ধি আহিছা? তুমি ভিখাৰী নে ভিখাৰী? আৰু বিকাশ দা, তুমি যদি এই লগত ভিখাৰীটোৰ লগত থাকা, তোমাৰ লগত আজিৰ পৰা মই নাথাকোঁ। বাই আজিৰ পৰা। ৰ'বা, তুমি ৰ'বাচোন। নাই, বাই। দেখা পালি, তোৰ কাৰণে মোৰ আজি এই বন্ধুত্ব মোৰ আঁতৰি গ'ল বন্ধু। যা, তোৰ লগত মোৰ আজিৰ পৰা কোনো ৰিলেশ্যন নাই। তই সঁচাই ভিখাৰী। বিকাশ দা, নাই, তই সঁচাই ভিখাৰীৰ লগত মোৰ কোনো বিকাশ দা, নাচবৰচোন।
बदलती वेखी मैं ये जग बदलता वेख्या मैं बदलते वेखे अपने मैं रब बदलता वेख्या सब कुछ बदल गया मेरा सब कुछ बदल गया मेरा चल जर ही जावांगी जे हुण तू भी बदल गया मैं ते वे जे हुण तू भी बदल गया অ' ধ্ৰুৱ তুমি ইমান সোনকালে ডাঙৰ মানুহ হৈ গ'লা তোমাক আমি চিনিয়ে পোৱা নাই কেতিয়াৰ পৰা চাই আছোঁ ইমান ডাঙৰ গাড়ী কি কেনেকৈ হ'লা কোৱাচোন তুমি কেনেকৈ এইবিলাক চব কপালৰ খেল ঈশ্বৰ আল্লাহ এইবিলাক দিছে অ' আমাক বুজাই কোৱাচোন কেনেকৈ কৈছোঁ ৰ'বা কৈছোঁ তোমালোকক শুনা চোৱা বাপা মোৰতো ল'ৰা ছোৱালী নাই তোক মই সৰুৰ পৰা দোকানত ৰাখিলোঁ এতিয়া মই আজি মৰোঁ কালি মৰোঁ অৱস্থা আজিৰ পৰা তোক মোৰ যিমান ধন সম্পত্তি মাটি বাৰী আছিল তোক গোটালোঁ তোৰ ওপৰত আশীৰ্বাদ থাকিল চোৱা ধ্ৰুৱ তোমাক আমি ইমান নেগলেক্ট কৰিছিলোঁ গৰীব ঘৰৰ ল'ৰা বুলি বেয়া নাপাবা নাই 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 Sorry, বেয়া নাপাবা বেয়া নাপাবা তুমি বেয়াই পাইছা কিজানি নাই 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 এই নাই চকে নাই 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 নাপাওঁ দে सब कुछ बदल गया मेरा चल जर ही जावांगी जे हुण तू भी बदल गया मैं নমস্কাৰ আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে আমাৰ ভুল হ'লে মাফ কৰিব লগতে ঘণ্টাটো বজাই দিব আৰু শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব ধন্যবাদ